Hello friends, welcome back to my channel. Friends, আজি ভিডিওটো বহুত ইন্টারেস্টিং হ'ব আৰু বহুত ইনফৰমেশনাল ভিডিও হ'ব এটো কাৰণ আজি ভিডিওটোত মই জিও সিম, এয়াৰটেল, ভোডাফোন, আইডিয়া, ডকোমো এই সকলোবোৰ টেলিকম কোম্পানীৰ বিষয়ে কথা পাতিম যেহেতু জিওৰ বাহিৰে সকলোবোৰ সিম বন্ধ হ'বলৈ গৈ আছে। সো ভিডিওটো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক যদি আপুনিও জানিব বিচাৰে যে কিয় সিমবোৰ বন্ধ হ'বলৈ গৈ আছে। সো বলক আমি ভিডিওটো আৰম্ভ কৰো। সো ফ্ৰেন্ডছ চাওক যেতিয়াৰ পৰা জিও সিম মাৰ্কেটত আহিছে তেতিয়াৰ পৰা অন্য সিমৰ ভাত মৰি গৈছে। কাৰণ জিও সিম মাৰ্কেটত আহি বহুত হাংগামা কৰি দিছে। জিও সিম যেতিয়া পৰা আহিছে তেতিয়া পৰা 4G সিম বহুত আহি গৈছে মাৰ্কেটত। বিভিন্ন ধৰণৰ 4G সিম আহি গৈছে আৰু সকলোৱে এতিয়া 4G মোবাইলে ইউজ কৰে আৰু সেই মোবাইলটোত 4G জিও সিম ইউজ কৰে। এয়াৰটেল 4G ওলাইছে, ভোডাফোন 4G ওলাইছে, কিন্তু সেইবোৰ বেছি কাস্টমাৰ ইউজ নকৰে কাৰণ কিহতে আমাক বেছি ভাল অফাৰ নিদিয়ে। জিওয়ে আমাক বহুত ভাল অফাৰ দিয়ে আৰু বহুত ভাল ভ্যালিডিটি থাকে। সো এতিয়া কিহতে কি কৰিছে এটা প্ল্যান ওলাইছে যে যদি আমি 35 টকা বা তাৰ ওপৰৰ পেক যেনে 45, 95, 65 পেক ওলাইছে কিহতে ভ্যালিডিটি হিচাপে থাকিব। যদি সেইবোৰ পেক আমি আমাৰ সিমত ৰিচাৰ্জ নকৰো, জিও সিমৰ কথা কোৱা নাই মই, বেলেগ টেলিকম কোম্পানীৰ কথা কৈছো যেনে ভোডাফোন, এয়াৰটেল, আইডিয়া, যদি আমি সেইবোৰ পেক ৰিচাৰ্জ নকৰো তেনেহলে আমাৰ সকলোবোৰ আউটগোইং কলস কিহতে বন্ধ কৰি দিব। আউটগোইং কল বন্ধ মানে সিমখনে বন্ধ, কাম নাই। সো এতিয়া আমি কি কৰিব লাগিব 35 টকা বা 35 টকাৰ ওপৰৰ পেকবোৰ আমি ৰিচাৰ্জ কৰিব লাগিব আমাৰ সিমখনত, ভোডাফোনে হওক বা এয়াৰটেলে হওক, নহলে কিহতে আমাৰ সিমখন বন্ধ কৰি দিব। আৰু এটা মেছেজও আহিছে যোনে সিম ইউজ কৰে ভোডাফোন বা এয়াৰটেল কিহতে গম পাব মেছেজ আহিছে, মোৰো আহিছে। মেছেজটো স্ক্ৰিনশ্বট মই এই দেখতে দি দিম বা এই দেখত দি দিম, আপুনি চাই ল'ব। ইয়াতে কৈছে যে যদি আমি 2018 ডিসেম্বৰৰ 18 তাৰিখৰ আগতে যদি আমি এটা পেক ৰিচাৰ্জ নকৰো, ভ্যালিডিটি পেক, নিউ পেক 35 টকা বা 65 টকা আমি যদি ৰিচাৰ্জ নকৰো তেনেহলে আমাৰ সিমখন বন্ধ কৰি দিব। এটো কৰিছে কাৰণ সকলোবোৰ কাস্টমাৰে জিও সিম ইউজ কৰে আৰু সিহঁতৰ সিম বেছি ইউজ হোৱা নাই। যদিও আমি ইউজ কৰিছো আমাৰ ফোনত আছে কিন্তু আমি জিও সিমে বেছি ইউজ কৰো। আমাৰ ফোনত জিওৰ বাহিৰে যিকোনো এটা সিম আছে, ভোডাফোনে হওক বা আইডিয়া হওক, কাৰণ আমি সেইখন সিম জিও সিম ওলোৱাৰ আগৰ পৰা ইউজ কৰি আহিছো আৰু সেইটো নাম্বাৰ সকলোবোৰ জেগাতে আছে, সকলো ওচৰতে সেইটো নাম্বাৰ আছে আৰু সেই সিমখনত আমাৰ বহুত ইম্পৰ্টেন্ট নাম্বাৰ আছে। সো সেইভাবে আমি সেই সিমখন মোবাইলত ভৰাইটো ৰাখিছো কিন্তু আমি সেই সিমখন ইউজ নকৰো, আমি ইউজ কৰো জিও সিম। সেইটোৱে আমি নেট ইউজ কৰো, সেইটোৱে আমি কল ইউজ কৰো, সেইটোৱে SMS ইউজ কৰো। সো সেইভাবে সিহঁতৰ কি হৈছে লস হৈছে আৰু প্ৰফিট হৈছে জিওৰ। সো সেইভাবে সিহঁতে প্ল্যানিং ওলাইছে যে যদি আমি 35 টকা 18 তাৰিখৰ আগতে নভৰাও তেনেহলে সিহঁতে আমাৰ সিমখন বন্ধ কৰি দিব, সকলোবোৰ আউটগোইং কল বন্ধ কৰিব। আউটগোইং কল বন্ধ মানে কি হল সিমখনে বন্ধ, কাম নহব আৰু। সো সেইভাবে মই এটো ইনফৰমেশন দিছো যে এই ভিডিওটো যে আপোনালোকে সকলোৱে 18 তাৰিখৰ আগতে যিকোনো এটা পেক ৰিচাৰ্জ কৰি লওক, 35 টকা এটা ৰিচাৰ্জ কৰি থওক, আপোনালোকৰে ভাল হ'ব, আমাৰো ভাল হ'ব, সিমখন সেফ থাকিব। সো এইখিনি ইনফৰমেশন দিবলগীয়া আছিল এই ভিডিওটোত। যদি ভিডিওটো ভাল লাগিছে তেনে ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব, ফেসবুক, হোৱাটসঅ্যাপ সকলোতে শেয়াৰ কৰিব যাতে আপোনালোকৰ লগৰবোৰেও গম পায় যে সিমবোৰ কিয় বন্ধ হ'ব গৈ আছে আৰু কিহতেও যাতে ৰিচাৰ্জ কৰি লয় 18 ডিসেম্বৰৰ আগতে। সো সকলোবোৰ প্লেটফৰ্মতে শেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে এইখিনিত থকা ৰঙা কালাৰৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব আৰু লগত থকা যে বেল আইকন টাইপ ঘণ্টিটো আহিব সেই ঘণ্টিটো প্ৰেছ কৰিব। সেইটো কৰিলে কি হ'ব আমি যেতিয়া নতুন ভিডিও আপলোড কৰিম তেতিয়াই আপোনালোকৰ ওচৰত নটিফিকেশন যাব আৰু আপোনালোকে সেই নটিফিকেশন ক্লিক কৰি ভিডিওটো চাব পাৰিব। সো আজিৰ বাবে ইমানে, দেখা হ'ব পৰৱৰ্তী ভিডিওত। ধন্যবাদ।